নমস্কাৰ গাইজ, মই ষ্ট্ৰীমৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ লৈছোঁ শিৱসাগৰলৈ। খোজকাঢ়ি নাযাওঁ বাৰু, এতিয়া কাৰ লগত যাম কি কৰিম চাই থাকক। এতিয়া আহি পালেহি এই ৰূপৰিটোচ নিকুটদা। আমি যাবলৈ লৈছোঁ শিৱসাগৰ। নিকুটদাক অফিচত নমাই থৈ যাম, খালি পেলাই থৈ যাম নেকি। আগতে গিৰেগা ইহেপে গিৰেগা। ইণ্ডিয়ান অইলৰ এনআইলটো বেয়া নহয় চাগে। এনআইলটো বেয়া নহয়, আগৰ এনআইল। অঁ এতিয়া সি মজা আছে, জামত ফচিলোঁ। আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ, মানে শিৱসাগৰলৈ গৈ আছোঁ। খালি শিৱসাগৰলৈ এতিয়া যাওঁতে তাত কি কৰিম সেইবোৰ প্লেনিংবোৰ বনাই আছোঁ। ইয়াতে প্লেনিং ধুনীয়াকৈ কৰি থাকে। ইয়াৰ প্লেনত মানে মজা। মই সেইবিলাকে শুই উঠাৰ পৰা পূৰা ভাবি আছোঁ। সি শুই উঠাৰ পৰা অকল প্লেনিঙে কৰি থকা ন? প্লেনিঙে কৰি থাকা সদায় কৰা নে? এক্সিকিউট নহয়। সদায় কৰা নে কি প্লেনিং? সদায় প্লেনিং কৰোঁ, খালি এক্সিকিউশ্যনত বেয়া। মই অকল প্লেনিঙতহে ভাল। আমাৰ টাউনতো ইমান জাম লাগিব বুলি মই ভবা নাছিলোঁ দেই। সৰু টাউন হয়, তাতে জাম লাগি গৈছে। এতিয়া প্ৰায় 1 ঘণ্টা হ'বই হ'ল ন? 1 ঘণ্টা হ'বই হ'ল চাগে। আমি ইয়াতে ৰৈ আছোঁ নাজিৰাত এনে জাম লগা কাৰণটো হৈছে কি, নাজিৰাৰ ৰাস্তাটো বেয়া আৰু ৰাস্তাত এতিয়া গাড়ী ৰখাই আন্দোলন কৰি আছে। গোটেই ট্ৰাক, বাছ। এতিয়া আমি জামটোৰ পৰা আকৌ ওলাই আহিছোঁ। ইয়াত দীঘলীয়া জাম লাগি আছে। কিমান দেৰি পৰা ৰৈ আছে ঠিক নাই। এতিয়া পালোহি ডেণ্টেল ক্লিনিক। দাঁতৰ পেচেণ্ট। এতিয়া আমি ক'ত আছোঁ? টাটা ছাৰ্ভিচ চেণ্টাৰত। গাড়ীখন অকণমান ছাৰ্ভিচিং কৰাবলগীয়া হ'ল। এতিয়া ডক্টৰক দেখাই ল'লোঁ। ডক্টৰক দেখাই মেলি আহি অকণমান ছাৰ্ভিচিং কৰাই তাৰপিছত আৰু ঘৰলৈ আকৌ ৰাওনা হ'ম। এতিয়া ফাইনেলি পালোহি নাজিৰা। সন্ধিয়া লাগি গ'ল। তাৰপিছত পামগৈ ঘৰত ৰৈ আছে মোৰ ষ্টুডেণ্ট দুটা, পঢ়াব লাগে হেনো। মালৰ গেধা হয় এইকেইটা। এনেই কৈছোঁ, ভালদৰে হয় বাৰু। আজিলৈ ব্লগটো ইমানেই। ধন্যবাদ চোৱাৰ বাবে।